টংলাত বহুকেইটা সাহিত্য সভাৰ নিজৰ দিন পালন। অসমীয়া জাতিৰ বাপতি সাহোন হেঁপাহৰ ৰঙালী বিহুৰ নতুন বছৰ ওলগ জনোৱাৰ লগতে ভাষা সাহিত্য সংস্কৃতি উত্তৰণৰ বিকাশ আৰু সমৃদ্ধিশালী কৰি তোলাৰ ক্ষেত্ৰত এগৰাকী অসম প্ৰেমী হিচাপে সেৱা অৱদান আগবঢ়াই অহা প্ৰতিজন ব্যক্তিক অসম সাহিত্য সভাৰ তৰফৰ পৰা বহাগ মাহৰ প্ৰথম দিনটোত নিজৰ দিন হিচাপে পালন কৰি উলগনি পত্ৰ আগবঢ়াই আহিছে। অসম সাহিত্য সভাৰ সেই নিৰ্দেশ অনুসাৰে এইবেলি ওদালগুৰি জিলাৰ অন্যতম সক্ৰিয় সাহিত্য সভা পুৰন্দীয়া সাহিত্য সভাই 4গৰাকী ব্যক্তিক উলগনি জনায়। ক্ৰমে ডাইনাপালি জগন্নাথ বৰা, সমাজকৰ্মী বিপিন চন্দ্ৰ ৰাভা, সমাজসেৱী ৰেণু শইকীয়া, অৱসৰী শিক্ষক লোকেশ্বৰ বনিয়াক। পুৰন্দীয়া সাহিত্য সভাৰ সভাপতি খগেন্দ্ৰ নাথ বৰা, কাৰ্যনিৰ্বাহক সদস্য বিনন্দ হাজৰিকা, হেমেন শইকীয়া, হিৰণ্য কুমাৰ তামুলী, তৰুণ শইকীয়া, দধিৰাম ৰাভা, মনোজ ৰাভা, গোবিন্দ বৰা, ছয়বাৰী মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক নৱ কুমাৰ তামুলী, সম্পাদক মুকুন্দ মদাহীয়ে উপস্থিত থকা নিজৰ দিন উপলক্ষে উলগনি জনোৱা অনুষ্ঠানৰ আঁত ধৰে ফটিক নন্দনে। টংলা সাহিত্য সভাই পহিলা বহাগত অসম সাহিত্য সভাৰ নিজৰ দিন উপলক্ষে লাৱণ্য দেৱী, সোণেশ্বৰ শৰ্মা, বিমলা দেৱী, সন্তুৰাম ডেকা, ডক্টৰ কেশৱ চন্দ্ৰ দত্ত আৰু কামিনীবালা মহন্তক মানপত্ৰ ফুলাম গামোচাৰে ওলগ জনায়। আনহাতে ব্ৰহ্মহিত সাদিনী সাহিত্য কাননীও আজি ৰজত চন্দ্ৰ শৰ্মা, শ্ৰীমত ৰাভা, ৰজত চন্দ্ৰ ৰাভা, বিনয় চহৰীয়া আৰু দখেন ডেকাক মানপত্ৰ ফুলাম গামোচাৰে ওলগ জনায়।